হেল্ল' ষ্টুডেণ্টছ, মই আজি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ নতুন গণিতৰ পঞ্চম পাৰ্ট ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। অনুশীলনী 5A। কুৱেশ্যন নম্বৰ 1, তলৰ চিত্ৰবোৰৰ পৰা x, y, z ৰ মান উলিওৱা। চিত্ৰ দিয়া আছে 1 নম্বৰত, দিয়া আছে x ৰ মান উলিয়াব লাগে। এতিয়া চাম কেনেকৈ। 1 নম্বৰত সমাধান, যে আমি জানো যে ত্ৰিভুজৰ বহিৰ্কোণৰ মাপ, ত্ৰিভুজ এটাৰ বহিৰ্কোণৰ মাপ ইয়াৰ বিপৰীত অন্তকোণ দুটাৰ যোগফলৰ সমান। তো লিখিছো ত্ৰিভুজ এটাৰ বহিৰ্কোণৰ মাপ বিপৰীত অন্তকোণৰ যোগফলৰ সমান। তেনেহ'লে x ইকুৱেল টু 50 প্লাছ 55। এইটো হ'ল বহিস্থ কোণ, এইটো হ'ল বিপৰীত অন্তকোণ দুটাৰ যোগফল, এইটো যোগফল। তাহলে 50 প্লাছ 55 ইকুৱেল টু 105 ডিগ্ৰী। নিৰ্ণয় x ৰ মান 105 ডিগ্ৰী হৈ গ'ল। এতিয়া চাম 8 নম্বৰত। 8 নম্বৰত কি দিয়া আছে? এটা চিত্ৰ দিয়া আছে, ইয়াৰ x ৰ মান উলিয়াব লাগে আৰু বাকী দুটা কোণৰ মান দিয়া আছে, এটাৰ মান 50 আৰু এটাৰ মান 70। তেনেহ'লে কি ক'ম? আৰু দিয়া আছে PQ সমান্তৰাল RS, PQ সমান্তৰাল RS। এতিয়া চাম, যেহেতু PQ সমান্তৰাল RS দিয়া আছে, PQ সমান্তৰাল RS, AC ছেদক সাপেক্ষে আমি কি ক'ব পাৰিম? যে আমি জানো যে ছেদকৰ একেবাৰে থকা অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। এইটো আমি জানো। তেনেহ'লে চাম চিত্ৰৰ পৰা, এইটো হ'ল সমান্তৰাল আৰু এইটো হ'ল ছেদক। ছেদকৰ একেবাৰে থকা অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। এখন অন্তকোণ কিমান? এইটো হ'ল 50 প্লাছ x প্লাছ 70। তিনিটা কোণৰ যোগফল হ'ব সমান 180 ডিগ্ৰী, কাৰণ ছেদকৰ একেবাৰে থকা অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। এইটো লিখি লৈছোঁ। লিখিম 50 প্লাছ x প্লাছ 70 ইকুৱেল টু 180 ডিগ্ৰী। x ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 120 ডিগ্ৰী ইকুৱেল টু 60 ডিগ্ৰী। নিৰ্ণয় x ৰ মান 60 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 9, দিয়া আছে এই বিচাৰে ত্ৰিভুজ আৰু তিনিটা কোণৰ মান দিয়া আছে, ডিগ্ৰীত দিয়া নাই। এতিয়া x ৰ মান ইয়াৰ পৰা উলিয়াব লাগে। সমাধান 9 নম্বৰত দেখি আমি জানো যে ত্ৰিভুজৰ তিনিটা অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। ত্ৰিভুজৰ তিনিটা সমষ্টি 180 ডিগ্ৰী। গতিকে তিনিটা কোণ কি দিয়া আছে? প্ৰথমটো x minus 6 সমষ্টি মানে যোগফল, যোগ 3x plus 10 plus twice x minus 10 equal to 180 ডিগ্ৰী। এতিয়া চাম কি, ব্ৰেকেটখিনি উঠাই দিম। x minus 6 plus 3x plus 10 plus twice x minus 10 equal to 180। এতিয়া চাম কি, যে এইটো প্লাছ 10 আছে মাইনাছ 10 আছে, কিন্তু যাব তেনেহ'লে x কিমানটা আছে? এটা, তিনিটা আৰু দুটা। তেনেহ'লে 6x minus 6 equal to 180 ডিগ্ৰী। নিৰ্ণয় x ৰ মান
31 ডিগ্ৰী। এতিয়া আহিম 10 নম্বৰ চিত্ৰলৈ। চিত্ৰ দিয়া আছে এ বি চি এটা ত্ৰিভুজ আৰু এটা চি ই ডি এটা ত্ৰিভুজ দিয়া আছে। এতিয়া পাম চি ই ডি এটা ত্ৰিভুজৰ পৰা কি পাম, ত্ৰিভুজৰ বহিস্থ কোণৰ মাপ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ যোগফলৰ সমান। ইয়াৰ পৰা x মান পাম। এতিয়া লিখিম ত্রিভুজ সি ই ডির পৰা বহিস্থ কোণৰ মাপ সমান বিপৰীত অন্তঃকোণ দুটাৰ যোগফল। বিপৰীত অন্তঃকোণ দুটাৰ যোগফল। এইটো আমি পাম কেনেকে, ত্ৰিভুজ এটাৰ বহিস্থ কোণ x আৰু বিপৰীত অন্তঃকোণ দুটা হৈছে 50 আৰু 50। দেখি পাম therefore বহিস্থ কোণৰ মাপ কিমান x আৰু বিপৰীত অন্তঃকোণ দুটা কিমান পালো, এটা হল 50 আনটো হল 50। therefore x equal to 100 ডিগ্ৰী। x এর মান কিমান পালো আমি, x এর মান আমি 100 ডিগ্ৰী পালো। তেনেহলে y মান উলিয়াব লাগে, কাৰণ আমি জানো এ বি চি এটা ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। ত্রিভুজ এ বি সি তিনিটা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। therefore এটা দিছিল কিমান 40 আৰু টু x আৰু টু আনটো y। এতিয়া চাম 40 ডিগ্ৰী প্লাস x প্লাস y ইকুৱেল টু 180 ডিগ্ৰী, সমষ্টি 180। এতিয়া চাম 40 ডিগ্ৰী x মান কিমান পাইছো 100 ডিগ্ৰী প্লাস y ইকুৱেল টু 180, y ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 100 আৰু 40, তেনেহলে কিমান 140 করলে y ইকুৱেল টু কিমান 40 ডিগ্ৰী। নির্ণয় x এর মান 100, y এর মান 40।